ৰাহুল আৰু প্ৰেৰণা দুয়ো সৰুৰে পৰা একেলগে দিনবোৰ পাৰ কৰিছিল। একেলগে স্কুললৈ গৈছিল, একেলগে খেলিছিল। এনেদৰেই সিহঁতৰ শৈশৱবোৰ পাৰ কৰিছিল। সিহঁত এতিয়া ডাঙৰ হ'ল। আজি সিহঁতৰ স্কুলৰ শেষ দিন। তোক কথা এটা ক'বলৈ আছিলে। কচোন কি কথা? আজি পৰা চাগে তোক লগ নাপাম আৰু। কি হ'লো তোৰ? বৰ তেজেৰি ফালি আছ। এই তেজেৰি ফলা নাই অ'। তই জানই ন আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা। ইয়াৰ পাছত চাগে পঢ়িব নোৱাৰিম আৰু। উফ পাগল, তই এইবোৰ কি বকি আছ? তোৰ পঢ়াৰ কথা চিন্তা কৰিবলৈ মা দেউতা আছে নহয়। এতিয়া যাওঁ ব'ল। এই ৰচোন, তোক আচল কথাটো কোৱাই নাই মই। কি কথা কওঁ গোসাঁই? কিন্তু মোক এইবোৰ ঘৰৰ কথা নকবি। কম ৰ। আচলতে কি আচলতে কৈ আছ? ক আকৌ সোনকালে। তোক মই ভাল পাই পেলাইছোঁ। কি তই সঁচাই কৈছনে? সঁচা কৈছোঁ। ইমান দিনে যে আমি লগত আছিলোঁ অনুভৱেই কৰিব নোৱাৰিলোঁ। এতিয়া যেতিয়া আঁতৰি যাম বুলি ভাবিলোঁ, এতিয়া অনুভৱ কৰিছোঁ তোক মই ভাল পাওঁ। আচলতে জান, ময়ো তোক ভাল পাই পেলাইছোঁ আৰু ময়ো তোৰ অনুপস্থিতি অনুভৱ কৰোঁ। কি সঁচাকে? সঁচাই কৈছোঁ। আই লাভ ইউ। আই লাভ ইউ টু পাগল। এতিয়া ঘৰ যাওঁ ব'ল। যাওঁ ব'ল। মাজনী, তোৰ আজি স্কুলত ইমান দেৰি হ'ল যে? স্কুলৰ শেষ দিন আছিল যে, সেইকাৰণে দেৰি হ'ল মা। হ'ব দে, হাত মুখ ধুই অলপ জিৰণি লৈ ল। ঠিক আছে মা। দেউতা কেতিয়া আহিবনো? এইবাৰ বিহুত আহিব। হ'ব দে, তই হৈ লগে যা। সিহঁতৰ স্কুলো শেষ হ'ল। ইটোৱে সিটোক লগো নোপোৱা হ'ল। এদিন লগৰজনীৰ হাতত এখন চিঠি দি ৰাহুলক নৈ পাৰলৈ মাতি পঠায়। বহুত দিন হ'লো তোক দেখা নাই। ভালে আছনে তই? মই ভালে আছোঁ। তই মোৰ কথা চিন্তা কৰিব নালাগে। তই ভালকৈ থাকিবি। সদায় যদি এনেকৈ থাকিব পালোহেঁতেন। কি কৈছ পাগল? এইবোৰ সম্ভৱ জানো? তই সদায় থাকিবিনে মোৰ লগত? গৈছোঁ জানো কেতিয়াবা তোক এৰি? ভয় লাগে তোক হেৰুৱাওঁ বুলি। হ'ব দে, এইবোৰ কথা চিন্তা কৰি নাথাকিবি। মই তোক কেতিয়াও এৰি থৈ নাযাওঁ। মাজনী, লগৰ কেইজনীমানৰ লগত নৈ পাৰলৈ গৈছিলোঁ মা। তুমি মিছা কথা ক'বলৈ কি ৰাহুলৰ পৰা শিকিলা? প্ৰতিটো কথাতে তাক কিয় মাজত আনা? সি মোক একো কৰা নাই। তুমি মোৰ আৰু দেউতাৰ মান সন্মান চব শেষ কৰি দিলা। ৰাহুলৰ লগত অকলে নৈ পাৰত বহাৰ প্ৰয়োজন কি আছিল? সিহঁতৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজত কিবা মিল আছে জানো? সি দুখীয়া হ'ব পাৰে মা, কিন্তু সি মোক বহুত ভাল পায় আৰু ময়ো তাক ভাল পাওঁ। মই জানো সি মোক সুখত ৰাখিব পাৰিব। তোমাৰ লাজ নালাগিল মোৰ আগত তেনেকৈ ক'বলৈ? যোৱা ভিতৰত যোৱা। আজিৰ পৰা তোমাৰ ঘৰৰ পৰা বাহিৰত ওলোৱা বন্ধ। মা, অলপমানতো মোক বুজি পোৱা। মইতো একো ভুল কৰা নাই। ভিতৰত আহ। ৰাহুল তই প্ৰেৰণা পৰা আহিলোঁ। প্ৰেৰণা তাই আছে নাই ঘৰত? তই গম নাপাওঁ নেকি? নাপাওঁ নহয়। তোৰ এটা কথা গম পোৱাৰ পৰা তাই ঘৰৰ ভিতৰৰ পৰা ওলাবই জানে। ময়ো সিহঁতৰ ঘৰৰ পৰা আহিছোঁগৈ ৰ। তই যি কৰ কৰ, মোক মায়ে মাতিছিলে মই যাওঁ। হ'ব দে। তই ইয়াত কিয় আহিছ? মা, আপুনিতো সকলো কথা তই মোক মা বুলি কোৱাৰ সাহস ক'ত পালি? আপোনাক সন্মান কৰোঁ কাৰণে মা বুলি কওঁ। সন্মান মোক নালাগে। ৰাহুল, মা, আপুনি যি কৰিবলৈ আছে মোকে কৰক, তাইক একো নকৰিব। এতিয়া তই মোক শিকাবি মোৰ ছোৱালীক মই কি কৰিব লাগে। মা, তাৰ লগত মোক এবাৰ কথা পাতিলে এতিয়া, তাৰপিছত তুমি যি কোৱা মই তাকে কৰিম। মা প্লিজ আমাক এবাৰ বুজিবলৈ চেষ্টা কৰক, এবাৰ কথা পাতিব দিয়ক। ব'ল ভিতৰলৈ ব'ল, তই এতিয়া ইয়াৰ লগত কথা পাতিব নালাগে।
তোৰ বহুত কষ্ট হৈছে ন? তই নিজকে কষ্ট নিদিবি। এয়া আমাৰ ভাল পোৱাৰ পৰীক্ষাহে। তই মোক সঁচাই ভাল পাওঁ ন? পাওঁ। তেনেহ'লে তই নিজৰ ভৰিত নিজে থিয় দি দেখা পাৰিবিনে? পাৰিম। তোৰ বাবে মই সকলো কৰিব পাৰিম। মাত্ৰ 5 বছৰ সময় দে মোক। মই জানো তই সফল হ'ব পাৰিবি আৰু সফল হৈ মোক এদিন নিজৰ কৰিবি। মই সোনকালে আহিম, তই ভালকৈ থাকিবি। প্ৰেৰণা, অ' প্ৰেৰণা। তুমি আহিলা, আহাচোন বহা। ভাল নহয়? ভালেই, তোমাৰ ভাল? মোৰো ভালেই। শুনিছোঁ কিবা চাকৰি পালা? চাকৰি এবছৰে হ'ল। মই বিশেষ এটা কামত আহিছিলোঁ। কোৱাচোন কি কাম? আমাৰ ঘৰৰ মানুহৰ কথা আছিল, আমাৰ বিয়াৰ কথা পাতিবলৈ। আহিব পাৰা। মই যাওঁ, বেছি দেৰি নকৰোঁ। এই আছে ন প্ৰেৰণা? প্ৰেৰণা ঘৰত আছে। হ'ব দিয়ক, যাওঁ। ৰাহুল আৰু প্ৰেৰণাৰ ভালপোৱা সফল হ'ল। সিহঁতৰ দুয়োখন ঘৰৰ পৰাই ভালপোৱাৰ স্বীকৃতি দিলে। অহা বহাগত সিহঁতৰ বিয়া।